বন্ধুসকল বন্ধুসকল আৰআৰবি এনটিপিচি মানে হয় নন টেকনিকেল পপুলাৰ কেটাগৰিজ। তো এইটো ৰেলৱেৰ আণ্ডাৰত আহে। তো তাতে কেইটামান পোষ্ট ওলাইছে, তাতে একো এক্সাম লোৱা নহ'ব, ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব। কি পোষ্ট আছে, কেনেকুৱাকৈ আবেদন কৰিব, চব ভিডিঅ'টো শেষৰলৈকে চালে আপোনালোকে গম পাব। তো বন্ধুসকল চবত ফাৰ্ষ্টত মই কৈ দিছোঁ যে যোনখিনি পোষ্ট ওলাইছে এইখিনি মেক্সিমাম চবখিনি ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ পৰা ওলাইছে। তো কি পোষ্ট আছে, ইলেক্ট্ৰিকেলৰ আছে, মেকানিকেলৰ আছে, ইলেক্ট্ৰনিক্স এণ্ড ইনষ্ট্ৰুমেণ্টেশ্যন আছে। তো এতিয়া ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং মিনিং এইটো নহয় যে অকল ইলেক্ট্ৰিকেলখিনিয়ে আবেদন কৰিব পাৰিব। আপোনালোকে ইলেক্ট্ৰিকেল কৰিব পাৰিব। আপুনি ইয়াত চাব পাৰিব কি ডিচিপ্লিনৰ মানুহকেইটাই আবেদন কৰিব পাৰিব। ইয়াতে ক্লিয়াৰলি আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে চাব পাৰিব। এইখিনিত ফুল ডিটেইলছ আছে। বা আপোনালোকে যদি ইঞ্জিনিয়াৰিং কৰা নাই, বেলেগে কৰিছে, আপোনাৰ চিনাকি মানুহ আছে, তেওঁলোকে লগত ভিডিঅ'টো শ্বেয়াৰো কৰিব পাৰিব। তো ভিডিঅ'টো আমি চবৰ ফাৰ্ষ্টত কৈ দিওঁ কি আপোনালোকৰ ফুল ইনফৰ্মেশ্যনত আছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে NTPCৰ যোনটো অফিচিয়েল ৱেবছাইট আছে, এইটো হৈছে অফিচিয়েল ৱেবছাইট ntpc.co.in। এইটো হৈছে অফিচিয়েল ৱেবছাইট। তাতে গৈ আপোনালোকে ডাইৰেক্ট আবেদনটো কৰিব পাৰিব। তো আবেদনটোৰ লগত আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে এক্সাম ডাইৰেক্ট লোৱা নহ'ব আপোনালোকৰ, কিন্তু আপোনালোকে যোনে এক্সাম 2021 আপোনালোকে গেইটৰ এক্সাম দিছে, তেওঁলোকৰ গেইটৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো আপোনালোকৰ লাগিব। কাৰণ গেইটৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে গেইটৰ মাৰ্কছৰ ওপৰতহে ছিলেকশ্যন হ'ব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আবেদনটো কৰিব পাৰিব। আবেদন কৰাৰ লাষ্ট ডেট যোনটো হৈছে সেইটো হৈছে 6 মে 2021। তাৰ আগত আপোনালোকে আবেদনটো কৰিব পাৰিব। আৰু যেতিয়া আপোনালোকে ছিলেকশ্যন হ'ব, তো ছিলেকশ্যন হোৱাৰ পিছত ইয়াতে যোনটো চেলেৰিটো আছে, আপোনাৰ যদি চেলেৰিটো চায় তেতিয়াহ'লে আপোনালোকে ভাবিব বহুত ভাল চেলেৰি হয়। তো চেলেৰিটো আছে 40,000ৰ পৰা 1,40,000লৈকে। এইটো আপোনালোকৰ বেছিক পে' আছে 40,000, আৰু পে' বেণ্ড যোনটো আছে এইটো 40,000 পৰা 1,40,000। তাৰ লগতো আপোনালোকে DA বা হাউচ ৰেণ্ট এইখিনি চব থাকিবই। তো এইটো বেছিক পে' আপোনাৰ 40,000 আছে, মানে আপোনাৰ চেলেৰিটো 60ৰ ওচৰত হ'ব ষ্টাৰ্টিং। তো বহুত ভাল চাকৰি হয়, একো পৰীক্ষা লোৱা নহ'ব। বহুতে গেইটত ভাল মাৰ্কছ পায়, কিন্তু ইণ্টাৰভিউৰ কাৰণে বহুতে ভয় কৰে। তো আপোনালোকে টেনশ্যন কৰিব নালাগে। গেইটত যদি কিবা এটা ভাল মাৰ্কছ আছে আৰু নাথাকিলেও আপোনালোকে আবেদন কৰি চাব পাৰিব, কাৰণ কেতিয়াবা কেটাগৰীৰ ওপৰত ডিপেণ্ড কৰিব হয়। আপোনালোকে দেখিব পাৰিব ইয়াতে কেটাগৰীৰ ওপৰত ডিপেণ্ড কৰি আছে বনোৱা আছে। তো যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আবেদন কৰক। নেক্সট ভিডিঅ'ত আমি আকৌ লগ পাম বেলেগ কিবা চাকৰিৰ আপডেট লৈ। তেতিয়ালৈকে ধন্যবাদ।